হাই কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাস আৰু নমস্কাৰ মই ৰাজুমণিয়ে মোৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু এয়া চাওক মেহেন্দি কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু কিয় লগাইছোঁ জানেনে কাৰণ আমাৰ ঘৰত লাগিছে বিয়া এইয়া চাওক পেণ্ডেল আৰু আজি কি আছে আপোনালোকক সবখিনি দেখাম কি আছে সেইকাৰণে চাবৰ কাৰণে মানে কি আজি কি হ'ব আমাৰ ঘৰত কি আছে কি হ'ব সেইবিলাক চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু মোৰ হাতখন কেনে লাগিছে কমেণ্টত জনাব কিন্তু দেই আৰু বেছি দেৰি নকৰোঁ গতিকে বলক ভিতৰলৈ যাওঁ মানে পেণ্ডেল এই বাচ্চা পাৰ্টি কি কৰি আছা হা আৰু এয়া ভিতৰত সোমাই আহিলোঁ মানে আজি বেছি মানুহ জানো নাই আৰু আজি আপোনালোকক দেখাই আছোঁ ইয়াতে কি হৈ আছে পেণ্ডেল আমাৰ কইনা আকৌ দেখাই আছোঁ ৰ কেনেকৈ বহি আছে চাবি হা এয়া হ'ল আমাৰ কইনা বাচ্চা কেইটান বিয়া আৰু আমাৰ আবু তামোল কাটি আছে না আবু বিয়া কেনে লাগি আছে ভাল লাগি আছে বোলে আবুৰ একদম পুৰা আৰু ইয়াত তামোল কোনে কোনে তামোল খাই ভাল পায় এইফালে আমাৰ জেঠা জেঠা এইফালে চাওক জেঠা চবতে খালি ৰান্ধনি মোৰ ভিডিঅ'ত দেখাই পাই থাকে আমাৰ ঘৰতো কি হোৱাতে গোসাঁই ঘৰ লোৱাতে জেঠাই ভাত ৰান্ধনি আছিল দেখাইছিলোঁ আপোনালোকক আৰু এয়া চাওক কিমান কষ্ট কৰি চৌকা খান্দি আছে খানা দানা চব এতে হ'ব আৰু এয়া হ'ল খানা খোৱা জেগা মানে আমাৰ জেগাখিনি অলপ কম হৈছে তথাপিতো উপায় নাই কাৰণ আমাৰ বাৰীত বহুত তামোল চামোল গাছ কিবা কিবি আছে সেইকাৰণে এইখিনি জেগাতে মানে আমি খানা দানা চব কাৰ্য এইখিনিতে কৰিব লাগিব আৰু আমাৰ বুলি এইকাৰণে কৈছোঁ কাৰণ এইটো হ'ল মোৰ নিজৰ ঘৰ আৰু আপোনালোকে জানে মই মামাহঁতৰ ঘৰত থাকোঁ গতিকে এইটো আমাৰ নিজৰ ঘৰ কোনোবা দিন ঘৰ চৰবিলাক চব দেখাম আৰু বৰ্তমান এইখিনিয়ে চাওক আৰু যেতিয়া মানুহ চানুহ আহি পায় তেতিয়া আপোনালোকক চব দেখাম খুৰীমা দেখা গা খুৰীমা আমাৰ খুৰীমা কাম কৰিব আহিছে মাছ ধুইছে বাচ্চা হাত দুখন চাহ একবাৰ আৰু আমাৰ মা দুখ জীয়াক বিয়া দিব আৰু এইটো আমাৰ মামু আৰু এয়া হ'ল আমাৰ আবু আৰু কি হয় নকনি আৰু কি বুলি একোৱে নামাতো মই খুৰীমা হয় কিন্তু আমি আজিলৈকে খুৰীমা বুলি মাতি পোৱা নাই জেঠিমা এইফালে চা জেঠিমা আহিছে হাই বোলে আৰু আমাৰ এখেত মইনামতী আগতে ভিডিঅ' দিছিলোঁৱে পাইছে চবে খুৰীমা আমাৰ মুনু আজি আহিব মানুহগিলা চিয়াৰ তিয়াৰ পাতি থৈ দিছোঁ পূৰা আহি সেনে পূৰা বহিব বা দেউতা আমাৰ টেনশ্যনত আছে পূৰা ইয়াক উঠাইছোঁ বহি আছে আৰু উঠাইছোঁ কাম চলি আছে এয়া চাওক কান্দি আছে বাচ্চা দুখতে নখ পালিচ লগাব লাগছে বাচ্চাৰে তাকো নখটা চা বেটৰী আচ্ছা দে লাগা
আৰু এনেদৰে আমাৰ আজিৰ কাৰ্যসূচীখিনি সৰুকৈ মানে আজি আছিল জোৰোণ, কাইলৈ হ'ব বিয়া। আৰু আমাৰ ইয়াতে বিয়াৰ আগদিনাখন আজি জোৰোণ দিছে। আগতে এবাৰ জোৰোণ দিছিলে, তথাপিতো কিবা নিয়ম আছিলে বোলে, সেইকাৰণে বিয়াৰ আগদিনা আহিছে। আৰু আমি এনেকৈ সৰুকৈ পাতিছোঁ জোৰোণো, আৰু বিয়াও আমি সৰুকৈ পাতিম, কাৰণ আমি যিহেতুকে বহুত হাই ফাই কোৱালিটিৰ মানুহ নহয়, গতিকে আমি সৰুকৈ পাতিছোঁ। আৰু এনেদৰে আমাৰ আজিৰ কাৰ্যসূচীখিনি শেষ হ'ব ধৰিছে। আৰু শেষত আপোনালোকক এবাৰ দেখাই দিছোঁ, সিহঁতৰ মানুহখিনি গ'লগৈ, আৰু এয়া হ'ল আমাৰ গাঁৱৰ মানুহখিনি। এতিয়া ভাত খোৱা হোৱা নাই, তো ভাতখিনি খাই আছে।
আৰু এয়া আমাৰ গাঁৱৰ মানুহ আৰু এয়াই হ'ল আজিৰ জোৰোণ আৰু এয়া চাওক আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া সিহঁতৰ মানুহখিনি যাব ওলাইছে আৰু ভণ্টি মাত লগাই আছে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব